লতাডালেই যদি তুমি কাটি পেলালা তেন্তে তাত ফুল ফুলিব কেনেকৈ? জাপল ছাত্ৰে। কোনেও তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজক সহায় কৰা। বুদ্ধদেৱ। ধন সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয় তেন্তে স্ত্ৰীৰ সকলো সুখ নষ্ট হয়। চাণক্য। তুমি প্ৰথমে নিজকে চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। যাৰ ধৈৰ্য আছে তেওঁ বিচৰা সকলো বস্তু এদিন পাব পাৰে। বেঞ্জামিন ফ্ৰেংকলিন। পাপক ঘীন কৰিবা কিন্তু পাপীক নকৰিবা। যীশুখ্ৰীষ্ট। পহনৰ পৰা দূৰৈৰ মণিক হাততে পোৱা যায়। সত্যনাথ বৰা। বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। মই ইয়াত ক'তো হিন্দু বা মুছলিম দেখা নাই, যি দেখিছোঁ সেয়া কেৱল মানুহ। গুৰু নানক। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। মহামানৱ মহাত্মা গান্ধী। অতি সাধু হোৱা বিপদজনক। জৰ্জ বাৰ্নাৰ্ড। যি চাকি নিজে নজ্বলে সি আনক জ্বলাব কেনেকৈ? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আশা আছে বাবেই পৃথিৱী ইমান ধুনীয়া। হেম বৰুৱা। কুসংস্কাৰ হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ বোজা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। সত্যৰ সদায় জয়। মহামানৱ মহাত্মা গান্ধী। আনক দোষ দি নিজৰ সুখ কামনা কৰা লোকে কেতিয়াও শত্ৰুতা ভাৱৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। বুদ্ধদেৱ।